একশন মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মুক্ত আৰু কিমান মুক্ত নহয় তই হা সেই তেতিয়া স্কুলৰ পৰা আহি ভাত খাই বাচন মজিয়াতে পেলাই থৈছো হা খবৰ নাই কিমান বহলি কৰ আৰু গাভৰু ছোৱালী এজনী এতিয়াও গাত কথা লগা নাই তহঁতক আজি মই তই দেখোন আকৌ খুলিহি ঐ উঠ যা ওলাই আহিছে কি যে হ'ব নহয় এই ছোৱালীজনী হোৱাৰ বাহিৰে যেন একোৱে চিনি নাপায় ঐ তোৰ এতিয়া টোপনি ভঙাই নাইনে হেৰ বেলি কিমান পালেহি খবৰ আছে তই এতিয়া সেই স্কুললৈকে যাবি নে ছাগলীকে দিবিগৈ আৰে ঐ এইজনী বেগাই বল টিপচি দেৰি হৈছে যদি ছাগলীটো কান্ধত তুলি নিন কিয় টিপচিকে বাহিছা হা তু মাৰে টিপচি তু বাপে টিপচি তু ভনিয়ে টিপচি তু সত্য গুস্তে টিপচিকে বাহিছা আচ্ছা এতিয়া পানী প্ৰদূষণ কেনেকৈ হয় তহঁতে গম পালি নহয় পালি যোৱাকালি তহঁতক ৰচনা যিখন লিখিবলৈ দিয়া হৈছিলে জমা দিছে এজনী জোনালী ভাল হৈছে এইটো ভৱজ্যোতি তোৰ ঢেৰ বানান ভুল ঐ এফালা এইজনী হৈছে আহিমণি এফালা তই যা কি হ'ল এতিয়া স্কুল অহা সময় ছাৰ নহয় মানে কি নহয় মানে ঘৰত কি ঘোঁৰা কাটি আছিলি ঘোঁৰা নহয় ছাৰ গৰু ঘাঁহে কাটি আছিলো কথা ক'বলৈ আহিছে একদম ভাল মতে ইহঁতে সকলোৱে ৰচনাখন জমা দিলেই তোৰ ৰচনাখন কি হ'ল ছাৰ মোৰ লিখাই নহয় কিয় লিখা নহ'ল লিখাই নহ'ল আচ্ছা কচোন তোৰ জীৱনৰ লক্ষ্য কি ছাৰ কি জুবিনদাৰ দৰে হোৱা মানে গায়িকা হোৱা নহয় ছাৰ কি জুবিনদাই যি কৰে যেনেদৰে থাকে যেনেদৰে খায় ধেমালি কৰে সকলোবোৰ তেওঁৰ দৰে হ'বলৈ মন যায় ভলুকাবা এতিয়া বা হৈ থকা নাই ভলুকাবা অসমীয়াৰ আবেগ অসমীয়াৰ অস্তিত্ব বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত তই পাগল হলি নেকি ভাইটি ধুনীয়া সপোন এটা দেখি আছিলো জানো জুবিনদাৰ লগত কালি যুদ্ধ কৰিব গৈছিলো এটাত ফালি দিলো বাপেকে তো গুছিয়ে গ'ল পাগলটো চালা ঐ জোনমণি তই এতিয়া উঠিবই পৰা নাই নে তই এতিয়া বিচনাতে আছ যে আজি কি পাহৰিলি নেকি আজি কিনো কিয় আজি দেওবাৰ নহয় নেকি ঐ আমি ভীমকল বৰ্তাহঁতৰ পথাৰৰ ঘৰটোত ফাংচনটো কৰোঁ ব'ল ঐ তাত চোন খানাও হ'ব পাৰিম তাত নেযাওঁ নেকি ভীমকল বৰ্তা যিহে গম পালে দালৈ খেলাব বাপেকে তাত মানুহ হ'লে ভয় কৰে নেকি মই একদম চিধা মানুহ খেন্তা কাকো খাতিৰ নকৰোঁ হ'ব দে ই অলপ বেছি কৰে ঐ তহঁতৰ ঘৰৰ পৰা কি আনো আনগে যা মামা যাম ঐ বোকা ভালকে
কিন্তু আলুটো পুই দিবি দে আজি ঠিকছে খানা খাম আহা ঐ আহ ধন আহিছ না তই আহা জলদি ঐ ঐ ই অহাই নাই যে মোক যাবলৈ দে সেইটো আহিছে চা ঐ তহঁতে কিমান সময় পালিহি কালিয়ে পালোহি ঐ হ'ব দে বহ আজি জোনালী আৰু আইমণিয়ে ভাতকে বনাবি আমাৰ ধন আৰু তই কাঁহী বাতি বজাবি আৰু পুনা তই আজি গান গাবি মই গান নাগাওঁ দেই কিয় মই গান গোৱা বস্তু এটা আনিছো কি দেউতাই আজি অফিচ যোৱা নাই যে মোবাইলটো লৈ আনিছো হা ঐ ৰ মই দিছো নহয় উলিয়াই ঐ আৰু এটা বস্তু আনিছো কি দাদাৰ চোলা কাপোৰ এযোৰ আনিছো তই পিন্ধি ল'বি আজি দে অ বা চাবাস পুনা তই আগলৈ উন্নতি কৰিব পাৰিবি অ পুনা তই ইয়াত জুবিন দা গান এটা লগাচোন দে মোক ইয়াত ঢেৰ গান আছে তই যি গান হ'লেও শুনিব পাৰিবি ইয়াত নেট আছে মজা লাগিছে কোনটো গান বজাম ক অ পুনা তই জুবিন দাৰ ৰাতি ৰাতি গানটো বজাচোন পাৰিছোনে মজা জুনমণি বা মইলং গানটো কৈ দেখুৱাচোন অ দে তহঁত আহিলি নে চালা খাপে খোৱাত মোৰ খেতিডৰা শেষ কৰি পেলালি ঐ আহিছনে ঐ চালাহত তই আচল খাই তোকে আজি মই পিঠি ফালিম ৰ জুবিন পাখলি কেইডাল খেতি নষ্ট কৰিলো হে আপোনাৰ কি আপোনাৰ নিজৰ খেতি আপুনি নিজেই নষ্ট কৰি আছে ভীমকল দাদা আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো চলাবও পাৰো চলাও এই ভীমকলক জ্বলাও ৰ আজি তহঁত মই নোৱাৰো দে নোৱাৰো এইটো নৰখিলে মাৰি বুকুতে পিন্ধিলে দেখিলি জানো কিতাপবিলাক চব চেঁচা আজি এইটো মই সঁচা বুলি ভাবিছিলো ভাইটি তই বেছিকে দুখ পালি নেকি নাই দে জোকে পৰিলো যে বাচি গলো অ বাবা তই জুবিনৰ ইমান গেলাচিকা ফটোখন কিয় লগাই আছ জুবিনৰ ধুনীয়া ফটো এখন আছে তই আনিব পাৰিবি নে ক'ত আছে ক মাৰ লগত কালি বজাৰ যাওঁতে ডাঙৰ পোষ্টাৰ এখনত তাতে দেখি আহিছিলো অ এজনী এতিয়া নানো বহুত মানুহ থাকিব কালি আনিম দুইটা সোনকালে উঠি ভাইটি তই ইমান ভাল
কথা নাই নেকি গাধটো এইটো আহিছে ঐ আহা জলদি 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 ঐ ধন ক'ত এইখিনিতে আছে কিমান ডাঙৰনো হে বেছি ডাঙৰ নহয় অকণমান সৰুৱে অ বা সেইখন বা ধন বঢ়িয়া ফটো দেই নে বিলেটখন আছে সোনকালে কাট গৈ যা মানুহ আহিব নহ'লে অ বা ভালদৰে কাটিবি হাত কাটিব ঐ এডোখৰ কাট এডোখৰ জলদি কাট কাট। জলদি অ বা ছিঙি দে ঐ পোনা ধৰ অ বা দে 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 এ ইয়া ও খালে জহনীয়ে মাইটি ও চি তহঁতে ফটোখন কিয় কাটিলি চাও দে ইছ ৰাম ঐ জহনীয়ে মাইটি তহঁতে ইয়াৰ দেশৰ ভৱিষ্যত অৰি পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল কিন্তু হৈছে জহনীয়ে মাইটি পৰিৱৰ্তন কৰা আছো ন পলা আয় জোনমণি আয় জোনমণি বাইদেউ জোনমণি আৰে আপুনি এনেকৈ কান্দিছে যে নাই একো হোৱা নাই একো হোৱা নাই মানে জোনমণি ক'লৈ গ'ল আছে তাই আজি থাকিও নথকাও থাকিও নথকা কি হৈছেনো খুলি নকয় কিয় তাইৰ বৰ ডাঙৰ অসুখ হৈছে কি গুৱাহাটী মেডিকেললৈ কেইবাবাৰো নি ডাক্তৰক দেখুৱালোঁ ডাক্তৰে কৈছে তাইৰ বোলে অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰিব লাগিব অঁ কি হৈছে তাইৰ ব্ৰেইন টিউমাৰ হৈছে ব্ৰেইন টিউমাৰ শুই তই এনে দুখ কৰি আছ চাচোন কি আমাৰ বাকৰি গাঁও এই গাঁও ভাবতেক যে সি জুবিনৰ লগত থাকে নহয় জুবিনৰ এই পাগলামিবোৰ এই জোনমণিয়ে কৰা এইবিলাক দেখি এই মানে জুবিনে তাইৰ বেমাৰ কথাও গম পায় এই কি দি পঠাইছে চাওকচোন এই চোৱাহে মাষ্টৰ কি দি পঠাইছে এখন চেক দেখোন চেক 1 লাখ টকাৰ চেক এইয়া দেখিলি তই এইয়া আমাৰ জোনমণি ভাল হৈ যাব তই মিছাই এনেই চিন্তা কৰিছ চাওঁ আমাৰ এই জোনমণি আৰু কিবা এখন আছে দেখোন চিঠি দেখোন চিঠি জুবিনে দিছে হয় দেহে মাষ্টৰ এই আমাৰ এই জোনমণি পাগলীক দেখোঁ জুবিন পাগলী চাচোন চা কি দি পঠাইছে জুবিনে দিছে ঐ টিপচি মৰমৰ জোনমণি মই তোৰ আটাইতকৈ ভাল পোৱা মৰমৰ জুবিন ককায়েৰে তই আজিকালি মোৰ এক্টিংবোৰ নকৰা হৈছ যে মোক কিবা বেয়া পাইছ তই চাগে গমেই নাপাৱ তই মোৰ নিচিনাকৈ কৰা এক্টিংবোৰ চব চাইছোঁ মই তই বহুতেই ভাল কৰ তাৰ কাৰণটো কি জান তই যে মোক পাগলৰ নিচিনাকৈ ভাল পাৱ আৰু সেইবাবে তোক আগৰ দৰে ভাল পাওঁ অঁ আৰু এটা কথা তই বেমাৰী নিচিনাকৈ একেবাৰে পৰি নাথাকিবি মই চিনেমা কামত লাগি থকা কাৰণে তোৰ ওচৰলৈ যাব পৰা নাই চিনেমাখন ৰিলিজ কৰিলেই মই ডাইৰেক্ট তোৰ ওচৰলৈ যাম বিক্ৰমৰ হাতত কিবা এটা দি পঠাইছোঁ দৰৱ কি দি খাবি ইটি জুবিন ককাইদেউ